এনেকুৱা এটা ধুনীয়া ৰেচিপি আজি বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজি ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে ধুনীয়া ধুনীয়া ৰেচিপি এইটো Hey guys, welcome back to my YouTube channel. মই Tazmira নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহি গ'লোঁ। আজিৰ ৰেচিপিটো মই বনাইছোঁ যিহেতু আজিৰ ৰেচিপিটো হৈছে বহুত ধুনীয়া আৰু ধামাকাদাৰ। তো আজিৰ ৰেচিপিটো হৈছে মাছৰ মুৰিগণ্ডা ৰেচিপি। বিৰাট ভাল পাওঁ খাই। চ' মাছৰ মুৰিগণ্ডাটো বনাইছোঁ কেনেকৈ কি বস্তু লৈ বনাইছোঁ আপোনালোকক দেখাওঁ প্ৰথমে বোলো। তো বহুত ভাল মানে এটা টেষ্টি ৰেচিপি মই বিৰাট ভাল পাওঁ। চ' সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ যেতিয়া ৰেচিপিটো বনাওঁৱেই সেইটো কাৰণে। আৰু আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে আৰু ময়ো ভালে আছোঁ। মোৰলৈও আপোনালোকে সকলোৱে দোৱা কৰিব যাতে মই আৰু আগবাঢ়িব পাৰোঁ আৰু ভালকৈ ভিডিঅ' আৰু বনাব পাৰোঁ। আপোনালোক সকলোৱে মোক দোৱা কৰিব প্লিজ, কাৰণ কেনেকৈ মোৰ ইউটিউবৰ বেল আইকনটো মানে গাইব হৈ আছে মোৰ ফালৰ পৰা। চ' সেইটো কাৰণে কিবা প্ৰব্লেম হ'ব নি আপোনালোকে প্লিজ মোক ক'বচোন, কাৰণ মই সেইটো কাৰণে বেছি টেনশ্যনত আছোঁ। মই তথাপিতো ভিডিঅ' বনাই আছোঁ কাৰণ নিজৰ ফ্ৰেণ্ডখিনি যিমানেই হওক কমকৈ হ'লেও মোৰ যিখিনি ফ্ৰেণ্ড আছে সেইখিনিয়ে মোৰ কাৰণে যথেষ্ট। আৰু যিখিনিয়ে মোক আনছাবস্ক্ৰাইব কৰিছে সেইখিনিয়ে হয়তো মোক বেয়া পাব পাৰে, কিন্তু মই কাকো বেয়া নাপাওঁ। মই চবকে মই ছাপোৰ্ট কৰোঁ। মোৰ যিখিনি ফ্ৰেণ্ডে মোক ভাল পায় মই চবকে মই ছাপোৰ্ট কৰি লাভ ইউ, আৰু মোকো আপোনালোকে তেনেকৈ ছাপোৰ্ট কৰি যাব। তো ব'লক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ আৰু কি বস্তু লৈছোঁ আপোনালোকক সকলোবোৰ দেখাম। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ৰেচিপিটো বনাবলৈ কাৰণে মাছৰ মুৰিগণ্ডা বনাবলৈ তো ইয়াতে মাছৰ মূৰ লৈছোঁ। এয়া মাছৰ মূৰ, তাৰপিছত এইফালে তেজপাত, ইলাচি, জিৰা আৰু আজৱাইন লোৱা হৈছে। এইফালে এইখিনি বুট দাইল বইল কৰি থোৱা আছে অলৰেডি। তো এইফালে মছলা কি লৈছোঁ, নিমখ জোখ পৰিমাণে লৈছোঁ, ৰং জলকীয়া, হালধি আৰু জিৰা ধনিয়া আৰু মিট মছলা পাউডাৰ। আৰু এইখিনি হ'ল কল পচলা, যিহেতু কলগছৰ পচলা আপোনালোকে চিনি পায় নহয়। এইটো এনেকৈ কাটি লৈছোঁ অলপমান। তো মাছৰ মুৰিগণ্ডাত দিম। তো মই নতুনকৈ বনাইছোঁ এইটো ৰেচিপি। আপোনালোকে কেনেকুৱা লাগে কমেণ্টত জনাব মোক বনোৱাৰ পিছত ৰেচিপিটো। তো এইফালে পিঁয়াজ লৈছোঁ, এটা পিঁয়াজ ডাঙৰ পিঁয়াজ কাটি লৈছোঁ এনেকৈ। এইফালে এয়া নহৰু আদা পেষ্ট ধুনীয়াকৈ লৈ লৈছোঁ। চাওকচোন এইখিনি গোটেই বস্তুখিনি মই লোৱা হৈছে ৰেচিপিৰ কাৰণে। তো ব'লক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ, যাওঁ গেছলৈ। আৰু যদিহে মোৰ ৰেচিপিটো চাই আপোনালোকে ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট দিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ ফুল ৱাচ টাইম কৰি চাব আৰু ভিডিঅ' শ্বেয়াৰ কৰিব। ব'লক তেতিয়ালৈ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। ধুনীয়াকৈ কেৰাহীখনত তেল দি পিনে পাতি ল'লোঁ। এতিয়া পিঁয়াজখিনি ইয়াতে দি দিম। পিঁয়াজখিনি দি পিনে অলপমান পিঁয়াজখিনি লৰাই দিম ধুনীয়াকৈ লৰাই দিম। পিঁয়াজখিনি লৰাই যেতিয়া ৰঙা হ'বলৈ ধৰিব তেতিয়া ভাল হয়, কাৰণ পিঁয়াজখিনি বগা হৈ থাকিলে খাবলৈ টেষ্ট নহয়। তো পিঁয়াজখিনি অলপমান ৰঙা কৰি লৈছোঁ প্ৰথমে। পিঁয়াজখিনি যিমান পাৰে ৰঙা কৰিব, বগা হৈ থাকিলে ভাল নালাগে। চ' সেয়াই আৰু মাছৰ ভুনা হওক, গোচৰ মাংস হওক, পিঁয়াজটো ৰঙা হ'লেহে ভাল লাগে। তো সেয়াই আৰু তাতে আদা নহৰুখিনি এতিয়া দি দিছোঁ, নহ'লে কেঁচা নহৰু গোন্ধটো ওলালে ভাল নালাগে। তো ইয়াতে এনেকৈ দি পিনে অলপমান মিক্স কৰি পূৰা ৰঙাকৈ ভাজি লৈছোঁ। নহৰু আদা গোন্ধটো যাব তেতিয়া। আপোনালোকে কোনে কোনে বাৰু মাছৰ মুৰিগণ্ডা খাই ভাল পায় আপোনালোকে কমেণ্টত জনাবচোন। আৰু চবেই বেলেগ বেলেগ তৰিকাত বনায়। তো মই আজি এনেকুৱা তৰিকাত বনাইছোঁ। তো এয়া আজৱাইন, জিৰা, ইলাচি, তেজপাত ইয়াতে দি এইখিনিও ভাজি দিছোঁ লগতে। এয়া তেলটো ফুটি গৈছে। চাওক তেল মই খুব কম দিছোঁ। তাতে যিখিনি মছলা লৈছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ। দি পিনে পূৰা মিক্স কৰি লৈছোঁ। মিক্স কৰি পূৰা যেতিয়া ৰঙা হ'বলৈ ধৰিছে তেতিয়া ধুনীয়াকৈ পানী অকণমান দি প্লেটখন আওখালি ইয়াতে দি দিছোঁ। দি পিনে পূৰা লৰাম। মছলাখিনিৰ লগত পূৰা পিঁয়াজখিনি মিলি যাব লাগিব, তেনেকুৱাকৈ লৰাম। এইখিনি পূৰা দেখিছেই নহয়, অলপ অলপ মজিবলৈ ধৰিছে, তেলটো ফুটি গৈছে ধুনীয়াকৈ, তেলটো ফুটি গৈছে। তো এইখিনি কল পচলা যিখিনি কাটি থৈছিলোঁ কলগছৰ, তো এইটোখিনি দি পিনে অলপমান মিক্স কৰি দিছোঁ। মিক্স কৰাৰ পিছত যিখিনি পূৰা মচ খাই যোৱাৰ লগে লগে ইয়াতে অলপমান পানী দি দিম। তো এইখিনি সিজিব লাগিবতো অলপ, তো সেইটো কাৰণে অলপমান পানী দি দিম। পানী দি অলপমান সিজিবলৈ দিম। ধুনীয়াকৈ সিজি লওক এইখিনি। এতিয়া ঢাকনাখন মাৰি দিম। ধুনীয়াকৈ চপাই দিছোঁ আৰু এতিয়া ঢাকনাখন মাৰি দিওঁ এতিয়া ধুনীয়াকৈ। সেয়া আৰু
কলপচলা ভাজি খাই কোনে কোনে ভাল পায় আপোনালোকে কমেণ্টত জনাবচোন। মই কিন্তু বিৰাট ভাল পাওঁ। এইখিনি এতিয়া বুট দাইলখিনি যিখিনি বইল কৰি থৈছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ। মাছৰ মুৰিগণ্ডাল এনেকৈ বুট দাইল দিয়ে বনায়, তো মই কলপচলা দি পিনে বনালোঁ, খাই বিৰাটেই ভাল লাগিলে। আপোনালোকেও খাই চাবচোন। খুব বেছি নিদিব, কম দিব কলপচলাটো, বেছি দিলে আকৌ বুট দাইলৰ হেৰিটো নোলাবতো, তো সেইটো কাৰণে তো এনেকৈ গাপ দি দিছোঁ। তাৰপিছত আকৌ খুলি চাইছোঁ, তো এয়া চাওক অলপমান হ'ব ধৰিছে। আকৌ ঢাকনাখন মাৰি দিছোঁ। তাৰপিছত আকৌ খুলি আকৌ চাইছোঁ, কাৰণ লাহে লাহে লৰাইও থাকিব লাগে ঢাকনাখন মাৰি দিয়াৰ পিছত। তো এনেকৈ লৰাই পিনে চাইছোঁ আৰু সেয়া চাওক ধুনীয়াকৈ হ'বলৈ ধৰিছে। আকৌ ঢাকনাখন অলপমান দেৰি কাৰণে মাৰি দিছোঁ। এয়া লাহে লাহে এয়া চাওক ধুনীয়াকৈ উতল উঠিছে। এতিয়া মাছৰ মূৰকেইটা দি দিম। মাছৰ মূৰকেইটা দি পিনে ধুনীয়াকৈ আপোনালোকে এনেকৈ ভাঙি দিব। তাৰপিছত অকণমান দেৰি কাৰণে ঢাকনাখন মাৰি দিব লাগিব, তেতিয়াহে কি হ'ব, কোমলি যাব। তো এয়া ধুনীয়াকৈ ঢাকনাখন মাৰি দিছোঁ। মাৰি দিয়াৰ পিছত অলপমান দেৰি পিছত চাওক এয়া অলৰেডি হৈ গৈছে ধুনীয়াকৈ। চব সিজি গৈছে ধুনীয়াকৈ। ইমান ধুনীয়া ৰেচিপি এইটো। আপোনালোকে যদি এইটো ৰেচিপি চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট দিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ ফুল ৱাচ টাইম কৰি চাব অলৰেডি আৰু শ্বেয়াৰ কৰিব মাছৰ ভিডিঅ'বোৰ মুৰিগণ্ডা দেই। ৰেডি আৰু হৈ গ'ল। আপোনালোকে সকলোৱে মোক ধুনীয়াকৈ মই ছাপোৰ্ট কৰিব বনালোঁ। আকৌ। তো মোৰ আৰু ৰেচিপিটো আপোনালোকৰ কিছুমানে কেনে ধৰক লাগিলে ছাবস্ক্ৰাইব কমেণ্টত কৰে জনাবচোন। চেনেলটো, কৰি পিনে আজি আনছাবস্ক্ৰাইব নতুন কৰি বনাইছোঁ, দিয়ে, লগতে তেনেকুৱা পচলা নকৰিব, দি পেলাই কাৰণ মাছৰ আগবাঢ়িবলৈ মূৰ দি দিব আমাকো। মাছৰ মুৰিগণ্ডা। আমিওতো যদি আপোনালোকক ভাল মৰম পায় মোৰ চেনেহ ভিডিঅ'টো তেনেকৈ চাই দিম। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট দিব। প্লিজ মোৰ তো চেনেলটো এয়া ছাবস্ক্ৰাইব কৰিব ৰেচিপিটো আৰু চাই ফুল আপোনালোকে ৱাচ টাইম কেনেকুৱা কৰি পালে ভিডিঅ'টো চাব। কমেণ্টত জনাব দেই। আৰু কেনেকুৱা লাগিলে মোৰ ৰেচিপিটো আপোনালোকে কমেণ্টত প্লিজ ক'ব। নিউ ৰেচিপি মই বনালোঁ, কমেণ্টত ক'ব আপোনালোকে দেই। মানে নিউ মানে অলপ নতুন তৰিকাত বনাইছোঁ মাছৰ মুৰিগণ্ডা। তো কমেণ্টত আপোনালোকে জনাব। বাই বাই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।